আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ এটা ফেচ পেক। তো মই এতিয়া ফেচ পেকটো বনাম আৰু আপোনালোকৰ ওচৰতো শ্বেয়াৰ কৰিম। তো আপোনালোকে চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব, ঠিক আছে। এতিয়া মই বনাম ফেচ পেকটো বনাম বুলি ভাবি আছিলোঁ। আপোনালোকৰ মানে বহুত দিন হ'ল একো লগোৱা নাই গালত। মোৰ এইবিলাক গোটেই পিম্পল উঠি গৈছে, গুটি গুটিৰ নিচিনা পিম্পল উঠি গৈছে, দেখা পাইছে আপোনালোকে। ব্লেক হিটছো হৈছে কিছুমান। তো ফেচ পেকটো মই বনাবৰ কাৰণে লাগিব আমাক 2 চামুচ বেচন, পানী লাগিব 2 চামুচ। তো 1 চামুচ মই দি উঠিছোঁ আৰু 1 চামুচ দিলোঁ। তাৰ পাছত লাগিব ৰ'জ ৱাটাৰ। তাৰপাছত লাগিব এল'ভেৰা জেল। এইখিনি এইবাৰ মিক্স কৰিব লাগিব ভালদৰে। মিলাই ল'লোঁ। এইবাৰ মই ফেচত লগাম। ইয়াতে মই বেচন 2 চামুচে দিছোঁ, আপোনালোকে 3 চামুচো দিব পাৰে আৰু ৰ'জ ৱাটাৰ চামুচত লৈও দিব পাৰে আৰু মই এনেকৈ ঢালি দিলোঁ। এইখিনি গোটেই পেকখিনি লৈ ল'ব, তাৰপাছত ধুনীয়াকৈ মুখত লগাব। চাই থাকক। আগতে বহুত লগাইছিলোঁ মই এনেকৈ, কিন্তু এতিয়া মানে মই বাচ্ছাৰ লগত মানে মোৰ টাইমেই নিমিলে। আপোনালোকে লগালে সদায় এনেকৈ ওপৰৰ পৰাই লগাব পাৰিব। লগাই উঠি দেখাই আছে। ফেচ পেকখিনি মই লগাই ল'লোঁ। গলৰ ফালেও লগাই দিব আপোনালোকে। এইবিলাক লগাই পেলাই বেছি কথা ক'ব নোৱাৰি, কাৰণ টানি ধৰিবতো। তো তাৰ কাৰণে পেষ্টটো 45 মিনিট ৰাখিলেও হ'ব। মই 12টাত লগালোঁ, এতিয়া 5 মিনিট হ'ল। মোৰ 45 মিনিট বেছি হৈ গ'ল। এতিয়া ধুই আহিলোঁ। মুখখন মই ধুই আহিলোঁ, ভাল লাগিছে। এইটো মানে সেই সপ্তাহত 2বাৰমান কৰিলেও হৈ যাব। Few moments later. Much later. Hello guys, good evening. Just বাৰ লগত পাৰত গৈছিলোঁ, তো তাৰ পৰা আহিলোঁ। আৰু মোৰ ফেচটো অলপমান গ্ল'য়িং লাগিছেনে জনাব কমেণ্টত। ভিডিঅ'টো লাষ্টলৈকে চাই থাকক, ঠিক আছে। গাইজসকল কেনেকুৱা লাগিছে জনাব। এইকেইযোৰ কাপোৰ, এইযোৰ হৈছে মেখেলা, এইযোৰ মেখেলা। মোৰ কিন্তু বহুত ভাল লাগিছে, মানে কালাৰটো ইমান ধুনীয়া। এইটো ব্লাউজ পিচ হয়, চিলোৱা নাই মই। আৰু এইটো হৈছে চাদৰ এইটো। এই চাদৰখন মানে গুঠিব লাগিব, চাদৰটো গুঠিব লাগিব। ভাল লাগিছে, মোৰ কালাৰটো বহুত বেছি ভাল লাগিছে। এইবিলাক ফুল মাজে মাজে এনেকুৱা কৰি ফুলবিলাক আছে। আৰু আছে ৰ'ব, এযোৰো চিলাব লাগিব। কাপোৰবিলাক ঢেৰ আছে, কিন্তু হ'লে মানে চিলোৱা হোৱা নাই। চিলাব লাগিব আৰু এতিয়া বিহু আহি আছে। কোনযোৰ ভাল লাগিছে ক'ব হা। এইফালে যা, এইযোৰ আৰু এইযোৰ। ইয়াতে গোটেই গাটোত এনেকুৱা য়েল্লো কালাৰ, গল্ডেন কালাৰৰ আৰু হোৱাইট কালাৰৰ এনেকুৱা আছে ফুলবিলাক। গল্ডেন কালাৰ আৰু হোৱাইট কালাৰৰ ফুল আছে। এইখন চাদৰ, এইটো কৰিব লাগিব, গুঠিব লাগিব।
চৰি এইখন মেখেলা আৰু এইখন চাদৰ ভাল লাগিছে মোৰ মানে এইকেইটা নতুন 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 আছিল মোৰ আৰু আছে ৰ'ব এইবিলাক পেকেট খোলাই নাই মোৰ পেকেটবিলাক খোলাই নাই ৰ'ব কোনযোৰা ভাল লাগিছে কমেণ্ট জনাব হা মই এইযোৰাই চিলাম মানে মই গোটেই নুখুলো হা মই মানে জাপিবৰ কাৰণে দিগদাৰ হয়তো তাৰ কাৰণে এখন চাদৰ এখন চাদৰ আৰু এখন মেখেলা ফুলকেইটা বহুত ভাল লাগিছে এয়া গোল্ডেন কালাৰ আছে ব্লু কালাৰ আছে আৰু চাদৰখনত এনেকৈ পেকেজিঙতে আছে মই খোলাই নাই মই ভাবিছোঁ কি এটা ভিডিঅ' কৰি পেলাই আপোনাক দেখুৱাই দিম ভাল লাগিছে কাপোৰ এইবিলাক কাপোৰ মোৰ চব গিফ্ট পোৱাই হয় বায়ে দিছে মায়ে দিছে এনেকৈ গোটেইবিলাকে এনেকৈ এই তিনিযোৰা হ'ল আৰু লাষ্ট এইযোৰা মোৰ বেছি ফেভৰেট হয় এইযোৰা বহুত ভাল লাগিছে এইযোৰা মোক ভিনদৈয়ে দিয়া বাইদেউৰ বিয়াত এইযোৰা মানে মোৰ একদম চুমা খাই দিব মন যায় এইযোৰা ধুনীয়া কালাৰটো বহুত ভাল লাগিছে মোৰ ধুনীয়া কৰি গুঠি মেলি ব্লাউজ পুৰা চিলাই মেলি কৰি ধুনীয়া কৰি পিন্ধিব লাগিব আৰু এনেকুৱা আজিকালি এনেকুৱা কাপোৰে বহুত ওলাইছে বহুতেও পিন্ধে এনেকুৱা কাপোৰে আগতে মেখেলা চাদৰৰ প্ৰতি মোৰ ইমান মানে ইণ্টাৰেষ্ট নাছিল কিন্তু এতিয়া মানে মোৰ বহুত বেছি ভাল লগা হৈছে মেখেলা চাদৰ আগতে মানে কি আৰু এই মেখেলা চাদৰ পিন্ধিব টান পাওঁ এতিয়া আৰু মোৰ ভাল লগা হৈছে মেখেলা চাদৰ বহুতেই মই ভাবিলোঁ কি দেখাই দিওঁ মই বা ভালকৈ দেখাব পাৰিছোঁ নে নাই নাজানো তো হ'লেও আৰু মই এনেকৈ দেখাই দিছোঁ মই ইয়াতে কোনো কিছুমানে কৰে নহয় মিছ হ'ল কিবা হ'ল এইবিলাক কৰা নাই দেই মোৰ তাত জাষ্ট এইবিলাক সেয়া গিফ্টত পোৱা আছিল তো এনেকৈ দেখাই দিলোঁ এই চাৰিযোৰ আৰু আছে ৰ'ব এটা এইটো শাৰী হয় এইটোও ভাল লাগিছে কিন্তু এইটো মানে কি আৰু বহুত মানে সেয়া হয় ৰাফ হয় বহুত এই ঝাপ তাপ দিব নোৱাৰি এইটো কিবা বেলেগ ব্যৱস্থা কৰিব লাগিব এইটো মই গিফ্টে পাইছোঁ সেয়া এইটো কোনে বা দিলে মই পাহৰি থাকিলোঁ এইটোও ভাল লাগিছে শাৰীটো মই মানে বেবী শ্বাৱাৰত পাইছিলোঁ এইটো এয়া সাতমেহীয়া জেউৰা খোৱা বুলি কয় যে তো তাতে মই পাইছিলোঁ এইটো আৰু বহুত আছে এতিয়া সেইবিলাক দেখাই নাথাকোঁ কোনযোৰ বেছি ভাল লাগিল জনাব হা এতিয়া বিহু আহি আছে চিলাব লাগিব মই গাত লৈ দেখুওৱা নাই আৰু এইটো মেখেলা হয় এনেকুৱা যে ফুলবিলাক যেনেকুৱা সৰু সৰু ফুলবিলাক যে বহুত মৰম লাগে দেখুৱালোঁ আপোনালোকক জনাব কেনেকুৱা লাগিছে